Hi guys, welcome back to my YouTube channel Knowledge with Kuladip Datta, Dr. Kuladip Datta. এইটো হৈছে মোৰ কোভিডৰ ওপৰত ফাৰ্ষ্ট ভিডিঅ' আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ফাৰ্ষ্ট মাস্কখন দেখিছে মোৰ মুখত, তো ইয়াৰ মিনিংটো এইটোৱে যে বৰ্তমান গভৰ্ণমেণ্টেও আমাৰ বৰ্তমান পাব্লিচিটি কৰি আছে যে বহুত কৰোৰ ভেকচিন দিয়া হৈ গ'ল আৰু কোভিডৰ ডেথৰ ৰেটো বহুত কমি গৈছে। বাট এটা কথা নিশ্চয় এগেইন শুনিবলৈ পাইছে যে অমিক্ৰন বুলি নতুনকৈ আৰু এটা ভেৰিয়েণ্ট এটা কোভিডৰ এগেইন আহিব ধৰিছে। তো এইটো এনেকুৱা যে ভেকচিন ওলালে বুলি যে আমি কোভিডৰ ওপৰত আমি সচেতনতাটো কমাই দিম, সেইটো আমাৰ কাৰণে বহুত ভুল হ'ব। বিকজ ভেকচিন আগতে ওলাইছিলে, যেনেকৈ ধৰক ডেংগু আছে, হেপাটাইটিছ বি আছে, এইবিলাকৰো ভেকচিন আগতে ওলাইছিলে। ভেকচিন ওলোৱাৰ মিনিং এইটো নহয় যে বেমাৰটো টোটেলি নোহোৱা হৈ যাব। ভেকচিন থাকিলেও বেমাৰটো থাকিবই, বাছ ভেকচিনটো হৈছে আমাৰ এটা ঢালৰ দৰে, বছ এটা কবচ এটা আমাৰ, যে ই আমাক হেল্প কৰিব বেমাৰটোৰ এগেইনষ্টত ফাইট কৰিবৰ কাৰণে, সেইটোৱে। আৰু আমি এগেইন আমি যিখিনি আছে কোভিডৰ কাৰণে মাস্ক পিন্ধা হওক বা হাত চেনিটাইজ কৰা, 2 মিটাৰ দূৰত্ব ব্যৱধান বৰ্তাই ৰখাই গোটেইখিনি আমি একচুৱেলি কৰাটো প্ৰয়োজন। অ'কে, তো কোভিড শেষ হৈ যোৱা নাই, কোভিড থাকিবই, কোভিড আছেও। এতিয়া কথাটো হৈছে আমাৰ বহুতে কয় যে কোভিড বহুত আগৰ পৰাই আছে আমাৰ ছ'চাইটিত, কিন্তু একচুৱেলি সেইটো নহয়। কোভিড আছিলে, হয়তো কোনোবা এটা জেগাত আছিলে অকণমানৰ কাৰণে। অ'কে, এতিয়া কোনেও নাজানে কোভিড ক'ৰ পৰা আহিছে। অ'কে, ফাৰ্ষ্ট কোনোবাই কয় যে চাইনাৰ এটা লেবৰ পৰা ই স্প্ৰেড হৈছে, আৰু কোনোবাই কয় যে জীৱ জন্তুৰ বজাৰৰ পৰা কোভিডটো স্প্ৰেড হৈছিলে। চ' আমি নাজানো। তো এতিয়া কোভিডটো গোটেই ৱৰ্ল্ডত ই বিয়পি গ'ল। গতিকে আমি কোভিডৰ এগেইনষ্টত আমি সজাগ হ'বই লাগিব, সজাগ হৈ থাকিবই লাগিব। আৰু এটাৰ পিছত আনটো ৱেভ আহিয়েই থাকিব, আৰু ৱেভবিলাক কোনোবাটো ৱেভ ষ্ট্ৰং হ'ব, কোনোবাটো ৱেভ উইক হ'ব, বাট কোভিডৰ ৱেভটো আহি থাকিবই আৰু ই আমাৰ লগত চলি গৈ থাকিবই। অ'কে, তো আমি কোভিডৰ লগত আমি চলি থাকিবই লাগিব। সেইখিনিয়ে লাষ্টত অৱশেষত মই আপোনালোকক হাতযোৰ কৰিছোঁ, কোভিডৰ এগেইনষ্টত আপোনালোকে ফাইটটো বৰ্তাই ৰাখিব, মাস্ক পিন্ধিব, চেনিটাইজ কৰি ৰাখিব, আৰু বেছি জনসমাগমৰ পৰা দূৰত থাকিব, আৰু গভৰ্ণমেণ্টে যিখিনি ৰুল বান্ধি দিছিল সেই ৰুলখিনি আপোনালোকে পালন কৰিব। থেংক ইউ। ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু বেয়া লাগিলে কমেণ্ট কৰিব, আৰু যদি ভাবে যে 2-4জনক জনাব লাগে তো ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰিব। জয় আই অসম, জয় হিন্দ।